নমস্কাৰ আইনাৰ আছামিজত আপোনালোকক স্বাগতম। আজিৰ এই ভিডিঅ'টোত চৰকাৰ আৰু টেলিকম ছেক্টৰৰ মাজত যি গণ্ডগোল চলি আছে তাৰ বিষয়তে ক'বলৈ ওলাইছোঁ, যাৰ ফলত ভোডাফোন আৰু আইডিয়া নিচিনা কোম্পানী দুটা বন্ধ হ'ব নেকি ভাৰতবৰ্ষত। আপুনি ভোডাফোন বা আইডিয়া কোম্পানীবিলাকৰ চিম চলাওক বা নচলাওক, কিন্তু আপুনি প্ৰব্লেমটো ফেচ কৰিবই লাগিব। কেনেধৰণৰ প্ৰব্লেম ফেচ কৰিব লাগিব এই ভিডিঅ'টোত মই নলেজ এটা দিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি জানিব লাগিব চৰকাৰ আৰু টেলিকম ছেক্টৰৰ মাজত কি চলি আছে। ভাৰতবৰ্ষৰ চৰকাৰে কিছুমান ছেক্টৰত ডেভেলপ কৰিবৰ কাৰণে কিছুমান টেক্সৰ সুবিধা প্ৰদান কৰিছিলে। ফৰ্মুলাটো আছিলে এনেধৰণৰ যে আহক ইনভেষ্টমেণ্ট কৰক, ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ়ক আৰু সামান্য ধৰণৰ টেক্স প্ৰদান কৰক। এইবিলাক ছেক্টৰৰ মাজতে এটা আছিলে টেলিকম ইণ্ডাষ্ট্ৰী। এই সুবিধাটো পোৱাৰ পিছত বিভিন্ন ধৰণৰ কোম্পানীবিলাক ভাৰতত আহিলে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰো গঢ়িলে আৰু বিজনেছ আৰম্ভ কৰিলে। তাৰপিছতে টুইষ্ট এটা আহিলে, অৰ্থাৎ 2002 চনত গভৰ্ণমেণ্টে দেখা পালে যে টেলিকম ইণ্ডাষ্ট্ৰীবিলাকে বহুতো লাভ অৰ্জন কৰি আছিলে। চ' ইহঁতে নতুন এটা নিয়ম বনালে। নিয়মটো আছিলে স্পেক্ট্ৰাম লাইচেঞ্চ কিনিব লাগিব, প্লাছ 8% টেক্স দিব লাগিব ইনকামৰ ওপৰত, আৰু 4% টেক্স দিব লাগিব লাইচেঞ্চ ফি হিচাপে। আৰু এটা কলম আছিলে AGR অৰ্থাৎ এডজাষ্টেড গ্ৰছ ৰেভিনিউ। এই নিয়মত ইহঁতে কি কৰিব লাগিছিলে, যিখিনি টেলিকম ইণ্ডাষ্ট্ৰীত যিখিনি লাভ অৰ্জন আছিলে ইহঁতৰ তাৰ টেক্সটো দিবই লাগিব। তাৰ লগতে টেলিকম ইণ্ডাষ্ট্ৰীত জড়িত হৈ থকা সকলো বস্তুৰ ওপৰত টেক্সটো দিবই লাগিব। বাৰ্ডনটো বাঢ়ি গ'ল। তাৰ কাৰণে টেলিকম ইণ্ডাষ্ট্ৰীয়ে ষ্ট্ৰাইক কৰিলে, কেছ কৰিলে হাইকোৰ্টত। তাৰপিছত হাইকোৰ্টৰ পৰা সুপ্ৰিম কোৰ্ট, কিন্তু সুপ্ৰিম কোৰ্টৰ পৰাও ইহঁতে কেছটো হাৰি গ'ল। 2019 চনৰ 21 জানুৱাৰীৰ ভিতৰতে যিখিনি বাকী আদায় দিবলগীয়া পইচাখিনি আছিলে সেইখিনি আদায় দিবলৈ সুপ্ৰিম কোৰ্টে অৰ্ডাৰটো দি দিলে। অৰ্ডাৰটো পোৱাৰ পিছতহে লাষ্টত যেতিয়া কোম্পানীবিলাকে অডিট কৰিলে তাৰপিছত গম পোৱা গ'ল যে এয়াৰটেল কোম্পানীৰ ফালৰ পৰা দিবলগীয়া বাকী আছিলে প্ৰায় 35,000 কোটি। তাৰপিছত ভোডাফোন আৰু আইডিয়া যিহেতু মাৰ্জ হৈ গৈছে, গতিকে এই দুটা কোম্পানীৰ পৰা আছিলে প্ৰায় 60,000 কোটি টকা। এতিয়া কথা হ'ল কোম্পানীবিলাকৰ লগতো ইমানখিনি পইচা নাই আৰু গভৰ্ণমেণ্টৰ ফালৰ পৰাও ইমানখিনি পইচা ৰেহাই দিব নোৱাৰে, যিহেতু অলৰেডি এয়াৰচেল, ডকোমো ইত্যাদি বিভিন্ন ধৰণৰ কোম্পানীবিলাকৰ পৰা পইচাখিনি পাবলগীয়া পইচাখিনি ফাঁচিয়ে থাকি গ'ল। এয়াৰটেলে কিবাকৈ 10,000 কোটি টকা জমা দিলে আৰু ভোডাফোন প্লাছ আইডিয়া দুটা মিলি পেলাই 3,500 কোটি টকা জমা দিয়া গ'ল, যদিও সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ মতে কামখিনি হোৱা নাই। চৰকাৰে কি ভাবিছে, ইহঁতৰ কোম্পানীৰ যিখিনি স্পেক্ট্ৰাম আছিলে সেইখিনি বিক্ৰী কৰি পেলাই পইচাখিনি আদায় ল'ব, কিন্তু স্পেক্ট্ৰামবিলাক অলৰেডি বেংকৰ লগত জমা হৈ আছে। গতিকে এনিহাও লছটো আমাৰে হ'ব, কিয়নো বেংক ডুবি গ'লেও আমাৰে লছ হ'ব আৰু চৰকাৰৰ পইচাখিনি ডুবি গ'লেও লছটো আমাৰে হয়। এতিয়া প্ৰশ্ন আহিলে, যদি ভোডাফোন প্লাছ আইডিয়া কোম্পানীখন বন্ধ হৈ যায় তেনেহ'লে 50,000 কৰ্মচাৰীবিলাকৰ ভৱিষ্যত কি হ'ব, আৰু এইবিলাকৰ চিম লৈ থকা আমি সৰ্বসাধাৰণ ৰাইজসকলৰ কি হ'ব। আমি ধৰক যি ইয়াৰ পৰা পৰ্ট কৰি পেলাই জিঅ' বা আপোনাৰ এয়াৰটেলত গুচি যাওঁ, কিন্তু এইবিলাক কোম্পানী এতিয়াও আমাক ভালকৈ ছাৰ্ভিচ দিব পৰা নাই, আৰু ইমানখিনি গ্ৰাহক একেলগ এড হ'লে কণ্ডিশ্যনটো কেনেকৈ হ'ব নিশ্চয় ভাবি চাব পাৰে। তাৰ লগতে বৰ্তমান চলি থকা ডিজিটেল ইণ্ডিয়া, তাৰতো দুৰ্দশা কেনেকৈ হ'ব আমি নিশ্চয় চিন্তা কৰিব লাগিব। আৰু এটা ডাঙৰ প্ৰব্লেম আহি যাব যে বজাৰত খালি মাত্ৰ দুটা কোম্পানীহে থাকিব টেলিকম ইণ্ডাষ্ট্ৰীত। চ' ইহঁতে নিজৰ ইচ্ছামতে প্লানবিলাকৰ দামবিলাক বঢ়াব পাৰিব। ত' লেটছ চি কি হ'ব। এটা পিটিশ্যন দাখিল কৰা হৈছে, তাৰ শুনানি 21 তাৰিখে আছে। তাৰপিছতে আমি গম পাম যে কি হ'ব। ভোডাফোন আৰু আইডিয়া জীয়াই থাকিব নে আমি তাক পৰ্ট কৰিব লাগিব, সেইখিনি আমি 21 তাৰিখৰ পিছতে গম পাই যাম। যিবিলাক ভিউৱাৰ্ছে মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক আৰু ছাবস্ক্ৰাইব কৰা নাই, প্লিজ লাইক আৰু ছাবস্ক্ৰাইবটো মাৰি দিয়ক। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।